দে হ্যাপি নিউ ইয়ার মেলো সেম টু ইউ আই বা দেন যাবে সো নমস্কাৰ বন্ধুসকল নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নাম এলবাৰ্ট আৰু আপোনালোকে চাই আছে মেক্ৰ ডিজাইন তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আজি আপোনালোকে জানেই 1 তাৰিখ হয় তো এতিয়া মানে আমি নিউ ইয়েৰৰ প্লেন কৰি আছোঁ মানে গীৰ্জাঘৰত মানে খানা খানা হৈ আছে তো আপোনালোকক দেখাম আৰু ইয়াতে ডেন্স হ'ব ৰাতি আপোনালোকে চাওক আৰু ইয়াতে আছে এডনি কিয় কবি নেকি এডনি ক'ব লগা কিছু নাই নতুন বছৰ ভালকে থাকক হ্যাপি নিউ ইয়ার কই দেই হ্যাপি নিউ ইয়ার তো সবকে হ্যাপি নিউ ইয়ার আৰু এতিয়া আমি গীৰ্জাঘৰত গৈ আছো গীৰ্জা কৰিবলৈ তাৰমানে তাতে অলপ ভগৱানৰ দৰ্শন কৰি খানা বানা খাই তাৰপিছত আৰু ডান্স হ'ব তো এতিয়া আপোনালোকে ভিডিঅ'ৰ লগত লাগি থাকক শেষলৈকে আমি কৈ আছো কি তো ইয়ে হৈছে মোৰ ৱাইফ এইটো ইয়ে হৈছে মোৰ মামা বহি আছে গীৰ্জাত নাযায় কি গীৰ্জাত নাযাবি যাম যাবি দুলং কাপোৰ চাপোৰ পিন্ধিলং আচ্ছা দে তেতিয়াহ'লে হেপী নিউ ইয়াৰ হ্যাপি নিউ ইয়ার আচ্ছা দে দে মই গীৰ্জা যাং হা যা দে মই ওলাইছো দে আৰু এতিয়া মোৰ খুৰাহঁতে আছে হেপী নিউ ইয়াৰ খুৰা দে হেপী নিউ ইয়াৰ দে হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ এইটো হৈছে গীৰ্জাঘৰ চাওক আপোনালোকে কিমান ধুনীয়া কৰি সজাই থৈছে কেঁচা খবৰ দে হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ দে হ'ব দে দে চবকে হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ ইয়াতে পুৰা খানা চানা চলি আছে দেই মজা কৰি খা ভাল কৰি খাবি ঠিকছে খাবি ব্ৰইলাৰ তই কি ব্ৰইলাৰ খা 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 কি গাহৰি নেকি গাহৰি আচ্ছা দে খাই থাক কি শুয়ার 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 একটা ছবি খাই থাক মূলা চাটনি এটা মূলা চাটনি পানী এতিয়া পুৰা খানা খাই আছো খানা খোৱাৰ পিছত আপোনালোকক লগ পাই আছো তাৰপিছত গাহৰি মাংস খাই আছো এইটো চাওক গাহৰি খানা চানা খাই পেলাই এতিয়া আহিলো অলপ ডান্স কৰিবলৈ আৰু ইয়াতে পুৰা খাই দে কেনেকা লাগছে খাই একদম মজা কুকুরি একদম কুকুরি দাদি দে হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার দে হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার হ্যাপি নিউ ইয়ার দে হ্যাপি নিউ ইয়ার মেলো সেম টু ইউ আই বা ডেঞ্জার বে ডেঞ্জার দিছে একেবাৰে বে এইটো চাওক ৰাস্তাত ওলাই গলো আমি এবাৰ ডান্স কৰিবলৈ চাওক কোন গ'ল
চবেই নাচি পেলাই মানে এইমাত্ৰ ঘৰত আহি পালোঁ বন্ধুসকল। আশা কৰোঁ 2022টো আপোনালোকৰ দিনটো ভালে যায় আৰু চবকে হেপী নিউ ইয়েৰ। আৰু এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ লৈছোঁ ফ্ৰেণ্ডছ। তেন্তে বাই বাই। আৰু এইবিলাক দেউতাই বনাইছিল, আপোনালোকক মই দেখুওৱা নাই এতিয়ালৈকে, এইটো চাওক। এইবিলাক দেউতাই বনাইছিল, ষ্টাৰ বজাৰৰ পৰা কিনি আহিছে। আৰু ফ্ৰেণ্ডছ, যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব। আৰু লগতে ছাবস্ক্ৰাইবটো ইম্পৰ্টেণ্ট, ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ছাবস্ক্ৰাইব কৰিলে মোৰ ছাপৰ্টো হয় আপোনালোকৰ ফালৰ পৰা, তাৰমানে যাতে আগলৈ আৰু ভাল ভিডিঅ' আনিব পাৰোঁ। আৰু এতিয়া লগ পাই আছোঁ নেক্সট ভিডিঅ'ত।